বন্ধুসকল, আমি হৰেশ ধাবাত বহি আছোঁ চাহ খাবলৈ। হেঙাল ভাই, সোণোৱাল ভাই, পূৰা দিম আৰু পুৰি বনাইছোঁ। নাই অহা ৱেইটিং লিষ্টত চাহ আৰু পুৰি। দাড়ি চাৰিবোৰ কাটি নাই অহা, কাটিমগৈ আৰু লাহেকৈ, ৰাতিলৈ ডিউটি আছে। रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ সেয়া আমাৰ পুৰি মছলা আহি পাই গ'ল আৰু চাহটো আহিবলৈ বাকী আছে। যিকি নহওক ভাল বেয়া হ'লেও খাবই লাগিব। কেলে আজি পাঞ্জল ঠেঙা অলপ ভাত বনাই থৈ নগ'ল দস্তিয়ে, এয়াও এতিয়া দি আছোঁ। कौन है ये लोग कहां से आते हैं পুৰিকেইটা বোলে সৰু সৰু বুলি কৈছে। যিকি নহওক ধুই লওঁ আৰু ন পুৰা হ'ব দে। चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह ৰুমো পালোহি আৰু পাঞ্জল সি নিজৰ ৰুমত পাই গুচি গ'ল আৰু মই নিজৰ ৰুমত আহিলোঁ আৰু চিকেন লিভাৰ লৈ আনিছোঁ। আনি লৈ আৰু এতিয়া বনাই ধামাকা দিম আৰু বুলি ভাবিছোঁ। আৰু লগৰবিলাকো আহি নোপায়হি, সেই গতিকে মই বনাই মেলি ৰেডি কৰি ৰাখিব লাগিব। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়াৰ চিকেন লিভাৰ কাটি কুটি ৰেডি কৰি ৰাখিছোঁ আৰু ৰাখি লৈ লগতে এয়া ৰাখিছোঁ পিঁয়াজ, বিলাহী, জলকীয়া আৰু ইয়াত আলু ফ্ৰাই কৰি লৈ আছোঁ। আলুটো ফ্ৰাই কৰি ল'লে বেছিকৈ ভাল। ইয়াত প্ৰায় হৈ গৈছে আলু ফ্ৰাই আৰু অলপ বাকী আছে, ৰঙা ৰঙা পৰিছে আৰু এনেকুৱা দিম আৰু যিসকলে লিভাৰ খায় আৰু সেইসকলে যদি ভিডিঅ'টো চাই আছে নিশ্চয় তাহাঁতৰতো লালটিটো ওলাবই। ওলালেনো কি হ'ব, মোক দাইটো নুধুবে নে কি না ঠগি লওঁ। হ'ব দে বনাই লওঁ দেই। পিঁয়াজ জলকীয়া দি লৈছোঁ। অলপমান জ্বলা জ্বলা কৰি ল'ব লাগিব। ইয়াত আৰু এটা বস্তু এটা দিব লাগিব আৰু সেই বস্তুটো হৈছে জিৰা। হয়নে হৈছে আৰু দেই। সঁচাকৈ আজি অলপমান বেলেগ ধৰণৰ টেষ্টিটো হ'ব নিচিনা লাগিছে।
নিমখ দিছোঁ। হৈ আছে, এতিয়া ঢাকনিৰে ঢাকি দিব লাগিব। সেয়া আলু কেইটুকা দি দিছোঁ, প্ৰায় 50% হৈ গৈছে। হ'ব এইটো যোনে চাই আছে তোৰ লালটি পাক্কা ওলাবই আৰু, ওলালে ডাইৰেক্ট নুডুবে আৰু। समझ रहे हो आप समझ रहे हो আৰু সিডোখৰটো নকওঁৱে আৰু। মানুহ পুৰা মালামাল বনাইছে দেই। কালাৰ চাকিয়া পুৰা ৰঙা ৰঙা হৈ গৈছে। বিলাহীটো সিজিলে, আলুটো সিজা আছে, মাংসটো সিজিলে। এতিয়া এইখিনি দি দিওঁ দেই। উলিয়াই দিওঁ দেই বস্তু। এই চাই থকাকেইটা যে লালটি পাক্কা ওলাব খালে, সেইটো যে মোক ডাইৰেক্ট নুধুবে আৰু। মোৰতো ওলালে। ওলালি দেখিছোঁ নহয়। মাৰ কহো এই প্ৰায় 90% হৈ গ'ল, আৰু 10% ঢাকনি মাৰি লগাই দিম, তাৰপৰা হৈয়ে থাকিব। হ'ব দে, একেবাৰে কাঁহী পাততে দেখাম আৰু দেই। পিছে এটা টেষ্টি কৈছে আৰু অকণ মজা।